নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়া জিলাৰ লিডুৰ এক পেট্ৰল ডিপুত পেট্ৰলৰ ঠাইত ওলাল পানী। পেট্ৰল ডিপুত কিবা নহয় কিবা ঘটনা ঘটিয়ে থাকে। তেনে এটা ঘটনা হৈছে মাৰ্ঘেৰিটাৰ বিধানসভা সমষ্টিৰ লিডু পেট্ৰল পাম্পত। পেট্ৰল ডিপুত তেলৰ সলনি ওলাল পানী। তিনিচুকীয়া জিলাৰ লিডুৰ ইণ্ডিয়ান অইলৰ মাকুম মটৰ্ছ নামৰ পেট্ৰল ডিপুত এনে ঘটনা পুনৰাবৃত্তি হৈছে। AS04N5018 নম্বৰৰ ৱেগনাৰ গাড়ীখনত নিশা ভৰাইছিল তেল। গাড়ীখন পিছদিনা 3 কিলোমিটাৰ যোৱাৰ পাছতে বিকল হ'ব লগা হ'ল। পৰীক্ষা কৰাৰ অন্তত পেট্ৰলত পানী মিক্স থকাৰ কথা প্ৰমাণিত হয়। পূৰ্বেও এই ডিপুত এনে ঘটনা ঘটাৰ উদাহৰণ আছে। গুৰুত্বপূৰ্ণ কথা এই যে ঘটনাস্থলীতে অন্য দুজনমান যুৱকেও একেই অভিযোগ উত্থাপন কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত এটি দল উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে এক লিখিত অভিযোগ লিডু আৰক্ষী চকীত দাখিল কৰে। বৰ্তমানে পেট্ৰল ডিপুত তেল দিয়া কাৰ্য ব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট টাইম 60 অসম। কালি মানে কি হ'ল, কালি মই পিছবেলা 9:30 বজাত মই আহিলোঁ তেল ভৰাবলৈ। মোৰ টেংকিত তেল নাছিলে, 3-5 দিনমান তেল নাছিলেতো। কালি ভৰাবলৈ আহিলোঁ, আহি পেলাই দেখিছোঁ ইয়াত 500 টকা তেল ভৰালোঁ। তেল ভৰাই কালি আধা ঘণ্টাৰ পিছৰ পৰাই মোৰ গাড়ীয়ে পিক আপ নোলোৱা হ'ল। এক্সেলেট নহয়, গাড়ী ৰখি যায়, আপত উঠিবও নিবিচাৰে। তাৰপিছত আহি পেলাই মই 10টা বজাত 11টা বজাত গাড়ী ৰাখি পেলাই এতিয়া মেকানিকক মাতিলোঁ। মেকানিকে তেল উলিয়াইছে, তেলৰ পৰা গোটেই সমস্ত পানী, আধাতকৈ বেছি পানী পেট্ৰলত। তো এতিয়া মেকানিকে কৈছে এইটো ইঞ্জিনৰ ভেল্ভ উৰি গ'ল বোলে। তুমি কোনটো পেট্ৰল দিব? এইটো আপোনাৰ লিডুৰ যিটো পেট্ৰল দিব তাৰপৰা সেয়া সমস্ত ইয়াত ইমানখিনি তেল আছে, ইমানখিনি পানী আছে। তো এতিয়া মোৰ এইখিনি খৰচ কোনে দিব, মোক এতিয়া সেইটোৱে মই বিচাৰিছোঁ ইয়াত। আৰু এতিয়া মই ইয়াত আহি পেলাই সুধিলোঁ পেট্ৰল পাম্পৰ যিখিনি মেনেজাৰ আছিলে তেখেতক কৈছোঁ। তেখেতে কৈছে বোলে এতিয়া ইথানল আছিলে, ইথানলৰ বোলে পানী মিক্স হ'লে এনেকুৱা হয়। মোৰতো গাড়ী মই আজি আপোনাৰ 6-7 মাহৰ আগতে মই তেল ইঞ্জিন অইলৰ পৰা টেংকিলৈকে চাফা কৰিলোঁ। চাফা কৰাৰ পিছত এতিয়া সিহঁতে কৈছে যে এইটো বোলে তেল বোলে এইটো পানী মিক্স আছিলে টেংকিত। এতিয়া সিহঁতে সমস্ত ভুল আকৌ মোৰ গাড়ীখনকে উল্টা দি দিছে। তো সিহঁতে কৈছে বোলে কালি বোলে আপুনি তেল ইয়াত ভৰালে, কালি আপোনাৰ পেট্ৰল পানী আছিলে কাৰণে এতিয়া বোলে পানীত হৈ গ'ল। তো এইবোৰ আৰু এই তেল ডিপুটো মানে ইমানেই ল'ৰাকেইটা ইমানেই সিহঁতে মানে যদি কেছ নিদিয়ে সিহঁতে তেল নভৰাই, কেছ দিব লাগিব ৰাতি। কালি মোক সুধিছে বোলে আপোনাৰ কেছ আছে নাই, মই আছে কৈ থাকিলোঁ। কিন্তু লাষ্টৰ মোৰ কেছ নাছিলে, মই আকৌ ATM কাৰ্ড দিছোঁ। ATM কাৰ্ডত সিহঁতে ল'বলৈ নিবিচাৰে ইয়াৰ যিটা ল'ৰা। আৰু সিহঁতে ইমানে বেড বিহেভ। আপুনি কোনো আৰু লিডু কোনো এজন মানুহে কেতিয়াও নাগৰিকে কেতিয়াও প্ৰশ্ন নুসুধে সিহঁতক যে তেলটো ভাল নে বেয়া, কেতিয়াও নুসুধে। মই সোধাৰ কাৰণে এদিন মোৰ এতিয়া কাজিয়া হৈছিলে। তো সেইবোৰ বস্তুৰ কাৰণে মই এতিয়া বিচাৰোঁ সিহঁতৰ তেলবোৰ আহক, সিহঁতে মানুহখিনি আহি পেলাই কি কৰে চাই লওঁ। हम काल में तेल लिया था तुम्हारे पास से, और वो पानी निकला है। मेरा सैंपल यहाँ में है, कल का तो सैंपल उसमें डाल दिया। आज का सैंपल अभी है, और रिसेंटली हमारा 30 तारीख को गाड़ी आए हुए, अभी आया नहीं है। अभी एथेनॉल आता है, एथेनॉल के चलते वो तो प्रॉपर गाड़ी आपको हमेशा वॉश कराना पड़ेगा टंकी को। अगर वॉश नहीं कराते हैं तो भाप बन के वो पानी बनेगा ही, और प्रॉपर तरह से उसका ढक्कन नहीं लगा होगा, इस कारण से भी हो सकता है। लेकिन मेरा सैंपल तो ये है, आप देख लीजिए मेरा सैंपल। अब यार पर भला इसे हमेशा यहाँ थोड़ी भरा, कहीं दूसरे डिपो से ही भरता है ना आदमी। अगर एक डिपो एक गाड़ी में होगा तो और गाड़ी में हो सकता है ना पानी। ऐसा तो कुछ है नहीं, मेरे पास सैंपल ये तो पड़ा हुआ है आपके पास, आप देख सकते हैं। আগত কেনেকা হৈছে এইটো মই নাজানো না। এতিয়া তো কি হয়, এতিয়া এইটো सैंपल আছে না, এতিয়া रिसेंटली 30 तारीख को गाड़ी आया है मेरा। हाँ सैंपल तो अभी निकालेगा ना। तो और कस्टमर का होगा ना, आगे पीछे का हम बुला रहे हैं। कस्टमर जो पहले तेल भरा है उनको बुला रहा है, आप दिखा देगा, उसका सैंपल दिखा रहा है। तो वहाँ से पानी कैसे निकला? वो तो एथेनॉल है, एथेनॉल का आप वॉश नहीं कराने से तो आपका भाप बन के पानी में। तो बोला गाड़ी वॉश किया, कब वॉश कराया वो तो हमको थोड़ी पता है कब वॉश कराया। आप देख लीजिए मेरे पास सैंपल ही पड़ा हुआ है। बोल रहे आपका गाड़ी से पानी निकला, आपका पेट्रोल पंप से तेल भरा। तो हमारे पास देख लीजिए सैंपल ना, ये है मेरे पास सैंपल पड़ा हुआ है। এজন গ্ৰাহকে পেট্ৰল তেখেতে ভৰাইছিলে পেট্ৰল ডিপুৰ পৰা, তেখেতৰ গাড়ী বিকল হৈ পৰা বুলি আমি জানিব পাৰিছোঁ। আৰু অভিযোগ উঠিছে, আৰু দীৰ্ঘদিনীয়া অভিযোগ লিডু পেট্ৰল ডিপুৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া অভিযোগ আছে। যোৱা কিছু বছৰ আগতেও এনেধৰণে ঘটনা সংঘটিত হৈছিলে। গতিকে এই যি পেট্ৰল ডিপুৰ মতালি পেট্ৰল ডিপুৰ গ্ৰাহকৰ ওপৰত যি ৰামটাঙন সোধাই আহিছে, তেখেতসকলে ভেজালীকৰণ কৰিছে আচলতে তেলৰ। ইয়াৰ বিৰুদ্ধে কিন্তু মাৰ্ঘেৰিটা যি যোগান বিভাগ, এই যোগান বিভাগটো আচলতে আজিৰ তাৰিখত বগাহাতীত উপনীত হৈছে। যোগান বিভাগৰ উচ্চ স্তৰৰ বিষয়াসকলৰ এই পেট্ৰল ডিপুৰ স্বত্বাধিকাৰসকল গোপন মিতিৰালি থকাৰ বাবে এনেধৰণে ঘটনা সংঘটিত হ'ব লৈছে। গতিকে আমি স্পষ্ট ভাষাৰে অভিযোগ কৰিছোঁ, এই পেট্ৰল ডিপুৰ যেতিয়ালৈকে উচ্চ পৰ্যায়ৰ তদন্ত নহয়, জিলা প্ৰশাসনে যেতিয়ালৈকে উচ্চ পৰ্যায়ৰ তদন্ত নকৰে, এই পেট্ৰল ডিপু কিন্তু বন্ধ ৰাখিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কিন্তু ইয়াৰ তীব্ৰ গণ আন্দোলন কৰিবলৈ বাধ্য হ'ব।